আজি আমি ৰাসায়নিক সমীকৰণ কি ধৰণে সমতুল কৰা হয় বা কেনেকৈ সমতুল কৰা হয় ইয়াৰ বিষয়ে শিকিম। আৰু ৰাসায়নিক সমীকৰণ এটা সমতুল কৰিব যাওঁতে আমি কেইটামান নিয়ম মানি চলিব লাগিব আৰু সেই নিয়ম মতে কৰিলে অতি সহজতে আমি ৰাসায়নিক সমীকৰণ সমতুল কৰিব পাৰোঁ। গতিকে মই গোটেইকেইটা নিয়ম একাদিক্ৰমে কেনেকৈ কৰা হয় দেখাই দিছোঁ, তোমালোকে ভিডিঅ'টো ভালদৰে চাবা। মই উদাহৰণ হিচাপে এই সমীকৰণটো লৈছোঁ। ইয়াতে এইটো আইৰণ আৰু পানী লগ হৈ কি হৈছে ফেৰাছ অক্সাইড আৰু হাইড্ৰজেন গেছ। আইৰণ আৰু পানী লগ হৈ ফেৰাছ অক্সাইড আৰু হাইড্ৰজেন গেছৰ উৎপত্তি হৈছে। গতিকে এই ৰাসায়নিক সমীকৰণটো আমি সমতুল কৰিব লাগিব। সমতুল কৰা মানে এই কাৰ্চিনৰ বাওঁফালে আৰু সোঁফালে থকা মৌলৰ পৰমাণুবিলাকৰ সংখ্যা একে কৰিব লাগিব। তোমালোকে যদি ইয়াতে চোৱা, ইফালে আইৰণ আছে এটা, আইৰণৰ এটা পৰমাণু আছে, কিন্তু ইফালে কেইটা আছে? তিনিটা আছে আইৰণ। ঠিক একে নিচিনাকৈ ইয়াতে হাইড্ৰজেন আছে দুটা, ইয়াতে হাইড্ৰজেন দুটা আছে। হাইড্ৰজেন একে সমানে হৈ আছে, কিন্তু অক্সিজেনৰ ক্ষেত্ৰত কি হৈছে? ইয়াতে অক্সিজেন এটা আছে আৰু ইয়াতে অক্সিজেন চাৰিটা আছে। গতিকে ভৰৰ নিত্যতা বিধিমতে কি হয়, ৰাসায়নিক সমীকৰণ এটা লিখোঁতে আমি কাৰ্চিনৰ বাওঁফাল আৰু সোঁফালে থকা মৌলৰ সংখ্যা বা পৰমাণুৰ সংখ্যা আমি একে কৰিব লাগিব। কাৰ্চিনৰ বাওঁফালে আৰু সোঁফালে থকা মৌলবোৰৰ বা যৌগবোৰৰ পৰমাণুৰ সংখ্যা আমি একে কৰিব লাগিব। গতিকে কেনেকৈ কৰা হয় ষ্টেপ ৱাইজ মই দেখাই গৈছোঁ। গতিকে আমি প্ৰথমতে কি কৰিম, এই ধৰণে আমি এনেকৈ একোটা বাকচৰ ভিতৰত আমি ইয়াৰে বিক্ৰিয়াটোত অংশগ্ৰহণ কৰা মৌল বা যৌগসমূহ আমি এনেকৈ লিখি ল'ম। এনেকৈ আমি চাৰিওফালে এনেকৈ আমি আঁচটানি একোটা বাকচ বনাই ল'ম। এই বাকচটো এইকাৰণে দিয়া হৈছে, যেতিয়া আমি সমতুল কৰিব যাম তেতিয়া এই বাকচৰ ভিতৰত থকা বস্তুবিলাক বা বাকচৰ ভিতৰত থকা এই সংকেতবিলাক আমি কোনো কাৰণতে সলনি কৰিব নোৱাৰোঁ। এইবিলাক সলনি কৰিব নোৱাৰিম। আমি কেনেকৈ কৰিম এইটো দেখা পাবা ইয়াৰ পিছত। এনেকৈ বাকচৰ ভিতৰত দি ল'বা। প্ৰথমতে প্ৰতিটো সমীকৰণটো লিখি ল'বা, লিখি লৈ এনেকৈ বাকচবিলাক আঁকি দিলে হ'ল। ইয়াৰ পিছত আমি কি কৰিম, এখন তালিকা বনাম। এই তালিকাখনত লক্ষ্য কৰা, সমীকৰণটোৰ আমি কি কৰিছোঁ, ইফালে মৌলবিলাক লিখিছোঁ। গোটেই সমীকৰণটোত কি কি মৌল আছে? আমাৰ সমীকৰণটো যদি আমি ভালদৰে চাওঁ, আমি ইয়াতে আইৰণ পাম, হাইড্ৰজেন পাম আৰু অক্সিজেন পাম। আইৰণ, হাইড্ৰজেন, অক্সিজেনৰ বাহিৰে বেলেগ কিবা মৌল আছে নেকি? নাই। গতিকে আমি ইয়াতে লিখি লৈছোঁ মৌলকেইটা আইৰণ, হাইড্ৰজেন, অক্সিজেন। তাৰপিছত মই কি কৰিছোঁ, এইটো লেফ্ট হেণ্ড ছাইড মানে বাওঁফালে থকা মৌলবিলাক আৰু ৰাইট হেণ্ড ছাইড সোঁফালে থকা। এতিয়া আমি কি কৰিম, বাওঁফালে থকা মৌলবিলাকৰ পৰমাণুৰ সংখ্যা। বাওঁফালে কি কি আছে? আইৰণ কেইটা আছে? ইয়াতে এটা আছে, গতিকে 1 লিখিছোঁ। হাইড্ৰজেন কেইটা আছে? পানীত হাইড্ৰজেন ইয়াতে দুটা আছে, H2 আছে, গতিকে হাইড্ৰজেন দুটা, অক্সিজেন আমি এটা, কাৰণ ইয়াতে এটা অক্সিজেন আছে। ঠিক একে নিচিনাকৈ সোঁফালে কি হৈছে চোৱা, আইৰণ তিনিটা আছে, অক্সিজেন চাৰিটা আছে আৰু হাইড্ৰজেন দুটা আছে। এই তালিকাখন বনাই ল'লোঁ। এতিয়া এই তালিকাখন বনোৱাৰ পিছত নেক্সট ষ্টেপটোত কি কৰিম, আমি ঠিক আকৌ আমাৰ যিটো সমীকৰণ আমি এনেকৈ বাকচৰ ভিতৰত লিখি লৈছিলোঁ নহয়, সেই সমীকৰণটোৱে এতিয়া ইয়াৰ যিটো যৌগত আটাইতকৈ বেছি পৰমাণু আছে আমি সেইটোৰ পৰা আৰম্ভ কৰিম। আটাইতকৈ বেছি পৰমাণু কোনটো যৌগত আছে? ফেৰাছ অক্সাইড। এইটো ফেৰাছ অক্সাইড Fe3O4, কাৰণ ইয়াতে সৰ্বমুঠ 7টা পৰমাণু আছে। বাকীবিলাকত ইয়াতকৈ কম আছে। ইয়াতেতো এটা আছে, ইয়াতে হাইড্ৰজেন দুটা, অক্সিজেন এটা, মুঠ 3টা আছে, বা ইয়াতে হাইড্ৰজেন দুটা আছে। গতিকে আটাইতকৈ বেছি ফেৰাছ অক্সাইডত আছে, ইয়াতে 7টা আছে। গতিকে আমি ইয়াৰ পৰা আৰম্ভ কৰিম। এতিয়া ফেৰাছ অক্সাইডত আইৰণ আছে আৰু অক্সিজেন আছে, গতিকে আমি ইয়াৰে যিকোনো এটা বাছি ল'ম। প্ৰথমতে আমি কাক সমতুল কৰিম? আমি ধৰি ল'লোঁ প্ৰথমতে আমি অক্সিজেন বাছি ল'লোঁ। এতিয়া ইয়াতে অক্সিজেন কেইটা আছে? 4টা আছে। ইফালে কেইটা আছে? ইফালে ইয়াতে এটা আছে। গতিকে আমি দুফালে অক্সিজেনৰ সংখ্যা সমান কৰিব লাগিব। আৰু সমান কৰিবৰ কাৰণে কি কৰিম, আমি সমান কৰিবৰ কাৰণে ইয়াতে 4 এটা সহগ হিচাপে লিখি দিম। ইফালে ইয়াতে লিখিব লাগিব, তলত লিখিব নোৱাৰোঁ। আমি ইয়াতে 4 লিখিব নোৱাৰোঁ, অক্সিজেনৰ তলত ইয়াতে 4 লিখিব নোৱাৰোঁ, কাৰণ ইয়াৰে বন্ধনীৰ ভিতৰত থকা বন্ধনীৰ ভিতৰত যিবিলাক সংকেত লিখা আছে এইবিলাকত আমি সলনি কৰিব নোৱাৰোঁ। যি কৰিম বাহিৰত কৰিম, মানে বাকচটোৰ বাহিৰতহে আমি সাল সলনি কৰিব পাৰিম। গতিকে ইয়াতে 4টা অক্সিজেন আছিল, সেইকাৰণে কি কৰিলোঁ, ইয়াতে
ইয়াৰে আগত 4 এটা সহগ হিচাপে লিখি দিলোঁ এতিয়া চোৱা ইফালে অক্সিজেন 4টা হ'ল ইফালে অক্সিজেন কেইটা হ'ল 4টা হ'ল এই কাৰণ এই 4টোৱে এই হাইড্ৰজেন আৰু অক্সিজেন দুটাৰ লগতে কি হৈছে পূৰণ হৈ আছে এতিয়া 4 দিলোঁ এতিয়া কি হ'ল ইয়াতে 4 দিয়াৰ লগে লগে ইয়াতে হাইড্ৰজেনৰ সংখ্যা কিমান হ'ল 4 আৰু 2 পূৰণ হ'ব এই দুটা এই হাইড্ৰজেনৰ তলত থকা 2টো এই সহগটোৰ লগত পূৰণ হ'ব গতিকে 4 দুগুণ 8 হাইড্ৰজেন 8টা হৈ গ'ল কিন্তু ইফালে হাইড্ৰজেন কেইটা আছে দুটা আছে মাত্ৰ এতিয়া কি কৰিব লাগিব আমি হাইড্ৰজেন আকৌ ইফালে সোঁফালে আমি কাৰণ যিহেতু বাওঁফালে হাইড্ৰজেনৰ সংখ্যাটো বাঢ়ি গ'ল এতিয়া আমি সোঁফালে আকৌ হাইড্ৰজেনৰ সংখ্যা কি কৰিব লাগিব বঢ়াব লাগিব বঢ়াওঁতে আমি কি কৰিম নেক্সট ষ্টেপটোত আমি কি কৰিম ইফালে ইয়াতে আমি 4 এটা লগাই দিম সহগ ইয়াতে আমি 4 এটা দি দিলোঁ এতিয়া এই 4টো দিয়াৰ লগে লগে ইয়াতেও হাইড্ৰজেন 8টা হ'ল কাৰণ হাইড্ৰজেনৰ লগত অলৰেডি হাইড্ৰজেন দুটা আছিল তাৰ লগত এই 4টো পূৰণ হ'ল 4 দুগুণ 8 হ'ল ইফালে এই 4টো আহিব আগৰ সমীকৰণটোত এই যিটো 4 আছিল সেইটো ইয়ালৈকে গুচি আহিব অটোমেটিক চ' এতিয়া কি হ'ল হাইড্ৰজেন 4টা হ'ল দুফালে হাইড্ৰজেন ইফালে 8টা হ'ল ইফালে 8টা হ'ল অক্সিজেন সোঁফালে 4টা বাওঁফালে 4টা হ'ল তাৰপিছতো এতিয়াও কিন্তু আমাৰ সমীকৰণটো সমতুল হোৱা নাই কাৰণ আইৰণৰ সংখ্যাটো এতিয়াও কি হৈ আছে আমাৰ কম বেছি হৈ আছে ইফালে এটা আছে আৰু ইফালে 3টা আছে গতিকে আমি কি কৰিম ইফালে যেহেতু 3 আছে আৰু ইফালে যেহেতু 1 আছে গতিকে আমি একদম শেষৰ ষ্টেপটোত মই আগৰ সংখ্যাকেইটা আনি লৈছোঁ ইয়ালৈকে এইকেইটা অটোমেটিক আহি থাকিব এতিয়া কি কৰিম আমি যেহেতু ইফালে 3টা আছে ইফালে এটা আছে গতিকে ইয়াতে 3 এটা আমি সহগ হিচাপে দি দিম এতিয়া যদি আমি ভালদৰে সমীকৰণটো লক্ষ্য কৰোঁ আইৰণ বাওঁফালে কেইটা আছে 3টা সোঁফালে 3টা হাইড্ৰজেন বাওঁফালে কেইটা আছে 8টা সোঁফালে 8টা আৰু অক্সিজেন বাওঁফালে আছে 4টা সোঁফালে আছে 4টা তাৰ মানে এইটো আমাৰ সমীকৰণটো সমতুল হৈ গ'ল এতিয়া এইবাৰ ফাইনেল আমি সমীকৰণটো লিখিম 3Fe + 4H2O কাৰ চিন থাকিব তাৰপিছত Fe3O4 + 4H2 এইটো হ'ল আমাৰ সমতুল সমীকৰণ গতিকে এনেধৰণে ৰাসায়নিক সমীকৰণ সমতুল কৰা হয় তোমালোকে ভিডিঅ'টো এবাৰ ভালদৰে চাই লোৱা মই কিছু সময় পিছত মই কেইটামান হোমৱৰ্ক হিচাপে দিম তোমালোকে কৰি মোক দেখাবা হোৱাটছএপত পঠিয়াই দিবা আৰু যদি কিবা বুজাত অসুবিধা লাগিছে তেতিয়াহ'লে কোনটো কথা বুজি পোৱা নাই সেইটো কথা মোৰ লগত মোক ফোন কৰিবও পাৰা বা হোৱাটছএপতো লিখিব পাৰা জনাবা